हेलो एवरीवन কি খবৰ আশা কৰো সকলোৱে ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম টু মাই ইউটিউব চেনেল এয়া দেখিছে মই মাছ ফ্ৰাই হৈ গ'ল মাছৰ তেলৰ বাবে লৈছো মই দুটা পিয়াজ আৰু নহৰু অকণমান জিৰা আৰু নৰসিংহৰ পাত সকলোৱে জানা ঔষধি এয়া দি দিছো মই নৰসিংহৰ পাত দিলে ধুনীয়া এটা সেন্ট ওলায় এতিয়া দি দিছো নহৰু এয়া দি দিলো মাছৰ তেলখিনি এতিয়া দি দিছো হালধি আৰু সোৱাদ অনুসাৰে নিমখ ধুনীয়াকৈ ভুনি ল'ম আপোনালোকে ইয়াত জিৰা ধনিয়াও দিব পাৰে মই গোটা নহৰু ফুটাই দি দিছো এতিয়া মই দি দিম ধুনীয়াকৈ বিলাহী এটা কাটি থোৱা বিলাহী দি দিছো যিসকলে এতিয়ালৈ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটি সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেবোৰ ভিডিঅ' পাবলৈ বেল আইকনটো দবাই দিব এয়া দেখিছে মোৰ ধুনীয়াকৈ মাছৰ তেল ৰেডি হৈ গ'ল এতিয়া সেই কেৰাহীটোতে মই মাছৰ তৰকাৰীখনো বহাই দিম অকণমান তেল দি দিছো আৰু কেইটামান জিৰা ফুটাই দি দিছো আৰু এতিয়া কাটি থোৱা পিয়াজ এটা দি দিলো আৰু নৰসিংহৰ পাত খুব এটা ধুনীয়া গোন্ধ এটা ওলায় ধুনীয়া সেন্ট খাবলৈ খুব সুন্দৰ হয় সোৱাদ লগা হয় আৰু এনেও নৰসিংহৰ পাতৰ বহুত গুণাগুণ আছে ঔষধি গুণ আৰু ইয়াত দি দিছো মই নহৰু অকণমান সময় ভুনি ল'ম এনেকৈ কেঁচা গোন্ধটো যাবলৈ দিম এতিয়া দি দিলো মই বিলাহীখিনি অকণমান হালধি গুড়ি দি দিছো আৰু অকণমান নিমখ দি দিলো তেতিয়াহ'লে আজি মই তৰকাৰীখন কেনেকৈ বনালোঁ মাছৰ তেল আৰু মাছৰ তৰকাৰী ভিডিঅ'টি শেষলৈ স্কিপ নকৰাকৈ চাই থাকক আৰু যিসকলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই সেইসকলে যেন মোৰ চেনেলটি সাবস্ক্ৰাইব কৰে অকণমান মৰম আৰু সাপোৰ্ট বিচাৰিছো আপোনালোকৰ পৰা মাছৰ তেল এতিয়া এয়া মোৰ ভাত তৰকাৰী ৰেডি হৈ গ'ল ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব